हेलो एवरीवन আজি আমি এই ভিডিওটি ইংৰাজী গ্ৰামাৰৰ এটি অতি গুৰুত্বপূৰ্ণ পাৰ্ট ভয়েসৰ ওপৰত আলোচনা কৰিম তো আমি ভিডিওটো আৰম্ভ কৰোঁ ভয়েস বা আমি অসমীয়াত বাক্য বুলি কওঁ ভয়েস বা বাক্য আমি মুখেৰে বিভিন্ন সময়ত বিভিন্ন কথা কওঁ আমাৰ प्रतिটো কথা বা प्रतिটো বাক্যই একৰে কথা ভয়েস বা বাক্য বুলি ক'ব পাৰোঁ এতিয়া ভয়েস সাধাৰণতে দুই প্ৰকাৰৰ এক্টিভ ভয়েস আৰু পেসিভ ভয়েস এক্টিভ ভয়েস আৰু পেসিভ ভয়েস এক্টিভ ভয়েস আৰু পেসিভ ভয়েস এতিয়া আমি এক্টিভ ভয়েস আৰু পেসিভ ভয়েসৰ আমি কেনে ধৰণে ভাগ বিতৰণ কৰিম যে আমি কোনো এটা বাক্য এক্টিভ ভয়েস নে পেসিভ ভয়েস হ'ব এটো আমি কেনেকৈ নিৰ্ধাৰণ কৰিম যে বাক্য এটা সাধাৰণতে কি থাকে আমি এটা বাক্য লৈছো যে ৰাম killed the tiger ইয়াত ৰাম তো হৈছে subject kill to verb the tiger object ইয়াত ৰাম তো হৈছে subject killed হৈছে verb আৰু the tiger হৈছে object এতিয়া এই বাক্যটোক আমি দুটা ধৰণে আমি আন ধৰণে আমি ভাগ কৰিম ইয়াত যেটো ৰাম শব্দ আছে এই ৰাম শব্দটোক আমি কি বুলি কম কৰ্তা বুলি কম কিল দা টাইগাৰ এই যেটো ভাগ আছে এই ভাগটোক আমি কি বুলি কম কৰ্ম বুলি কম অৰ্থাৎ কোনো কাম কৰা বা হোৱা বুজালে তাত দুটা পাৰ্ট থাকে যিয়ে কৰিছে এটো হৈছে কৰ্তা আৰু যি কৰিছে বা যি হৈছে এটো হৈছে কৰ্ম এতিয়া কৰ্তা আৰু কৰ্ম ইয়াত আমি ভয়েসৰ ক্ষেত্ৰত আমি এই ধৰণে আমি ভাগ কৰিব লাগিব যিকোনো এটা বাক্য কৰ্তা আৰু কৰ্ম এই দুটা পাৰ্ট আমি উলিয়াই ল'ব লাগিব এতিয়া এই দুটাৰ ওপৰত বেছ কৰি আমি ইয়াক আমি দুটা ভাগত বিভক্ত কৰিছো এক্টিভ ভয়েস আৰু পেসিভ ভয়েস এটা এক্টিভ ভয়েস কেতিয়া হ'ব আৰু পেসিভ ভয়েস কেতিয়া হ'ব যেতিয়া বাক্য এটাত কৰ্তা প্ৰধানকৈ থাকে তাক এক্টিভ ভয়েস বলে আকৌ যেতিয়া বাক্য এটাত কৰ্তা বা আমি কৰ্ম প্ৰধানকৈ থাকে তাক পেসিভ যেতিয়া বাক্য এটাত কৰ্তা প্ৰধানকৈ থাকে তেতিয়া তাক এক্টিভ ভয়েস বলে আৰু যেতিয়া কৰ্ম প্ৰধান হৈ থাকে তেতিয়া তাক পেসিভ ভয়েস বলে এতিয়া কৰ্তা প্ৰধানকৈ যেটো থকাৰ কথা কৈছো এতিয়া প্ৰধানকৈ থকাটো কেতিয়া বুজাব এটো কৈ আছো
আমি এটা উদাহৰণ লৈছো যে ৰাম rice is eaten by me. ইয়াত দুটা পাৰ্ট আছে, ৰাইচ এটা পাৰ্ট, eaten by me এইটো এটা পাৰ্ট। ইয়াত এইটো হ'ল কৰ্তা আৰু এইটো হ'ল কৰ্ম। এতিয়া ইয়াত যি দুটা পাৰ্ট আছে কৰ্তা আৰু কৰ্ম, কৰ্তা মানে হৈছে যিয়ে কামটো কৰিছে, যিহেতু ৰামে খাইছে গতিকে এইটো হৈছে কৰ্তা, ইটেন বাই মি। ইয়াত ৰাইচ আছে, ৰাইচটো হ'ল কৰ্তা আৰু ইটেন বাই মি এইটো হ'ল কৰ্ম। এতিয়া ইয়াত কৰ্ম প্ৰধানকৈ আছে নে কৰ্তা প্ৰধানকৈ আছে? ইয়াত এই বাক্যটোত ৰাইচ ইজ ইটেন বাই মি, অৰ্থাৎ ৰাইচ শব্দটো বা ভাত, আমি যিটো ভাত খোৱাৰ কথা কৈছো, ভাতক কাৰণে প্ৰধানকৈ বুজোৱা হৈছে। এই ক্ষেত্ৰত এইটো হ'ব কৰ্তা, এইটো হ'ব কৰ্ম। গতিকে কৰ্তা যেতিয়া প্ৰধান হৈ থাকিব এইটো হ'ব পেছিভ ভইচ। I eat rice. ইয়াত I টো eat rice, এইটো হ'ল কৰ্তা, এইটো হ'ল কৰ্ম। এইটো হ'ল এক্টিভ ভইচ, আৰু এইটো হ'ল পেছিভ ভইচ। ইয়াত যেহেতু কৰ্তা প্ৰধান হৈ আছে গতিকে ইয়াত এক্টিভ ভইচ হৈছে এইটো, আৰু এইটো যেহেতু কৰ্ম প্ৰধান হৈ আছে গতিকে এইটো পেছিভ ভইচ হৈ আছে। এতিয়া আমি এক্টিভ ভইচৰ পৰা যেতিয়া পেছিভ ভইচ কৰিব লাগিব বা পেছিভ ভইচৰ পৰা এক্টিভ ভইচ কৰিব লাগিব, এই ক্ষেত্ৰত আমাৰ কিছুমান নিয়ম আছে। এতিয়া আমি প্ৰথমে এক্টিভৰ পৰা পেছিভ কেনেকৈ কৰিব পাৰি এক্টিভ টু পেছিভ। এক্টিভ ভইচৰ অবজেক্টটো সাবজেক্ট কৰিব লাগে। দ্বিতীয়তে এক্টিভ ভইচৰ টেন্স অনুযায়ী বি ভাৰ্বৰ ৰূপ দিব লাগে। ইয়াত বাক্যটো প্ৰেজেন্ট ইনডেফিনিটত থাকিলে
প্ৰেজেন্ট ইনডিফিনিটত থাকিলে বি ভাৰ্বটো বি and these are boy আৰু বাক্যটো past indefinite থাকিলে ইজৰ সলনি was বা যে একটিভ ভইচত সাবজেক্টটো অবজেক্টটো সাবজেক্ট কৰিব লাগিব দ্বিতীয়তে একটিভ ভইচৰ টেন্স অনুযায়ী বি ভাৰ্বৰ ৰূপ দিব লাগিব বি ভাৰ্বৰ ৰূপ যে থাকে বি was been বা বাক্যটো যদি প্ৰেজেন্ট টেন্স বা প্ৰেজেন্ট ইনডিফিনিটত থাকে তেতিয়াহলে বি ভাৰ্বৰ ৰূপ am is are হ'ব আৰু বাক্যটো পাষ্ট ইনডিফিনিটত থাকিলে was বা were কৰিব তৃতীয় নিয়মটো হৈছে একটিভ ভইচৰ ভাৰ্বটোৰ past participle group এতিয়া একটি ভইচৰ সাবজেক্টটো by preposition or object এতিয়া সাবজেক্ট একটিভ ভইচৰ সাবজেক্টটো বাই প্ৰিপজিশনৰ অবজেক্ট কৰিব লাগিব এতিয়া সাবজেক্ট পৰা যেতিয়া আমি অবজেক্ট কৰিম তেতিয়া কিছুমান শব্দৰ মানে সলনি হয় ইয়াত সদায় ব্যৱহাৰ হৈ থকা আমি কিছুমান শব্দ আমি ইয়াত দি দিছো যিবিলাক শব্দ আমাৰ সাধাৰণতে ব্যৱহাৰ হৈ থাকে subject object এটা সাবজেক্ট কি হ'ব আমি কিছুমান শব্দ আমি লৈছো আই শব্দটো লৈছো তাৰপিছত বি শব্দটো লৈছো ইউ শব্দটো লৈছো
আই শব্দটো যেতিয়া আমি অবজেক্ট কৰিম তেতিয়া হ'ব মি উই শব্দটো যেতিয়া অবজেক্ট কৰিম তেতিয়া আস হ'ব ইউ শব্দটো যেতিয়া অবজেক্ট হ'ব তেতিয়া ইউৱে থাকিব হি ঠাইত হিম হ'ব সি ঠাইত হার হ'ব দেৰ ঠাইত ডেম হ'ব ইটৰ ঠাইত ইটে থাকিব ইয়াত আমি কিছুমান উদাহৰণৰ সহায়ত আমি বুজাবলৈ চেষ্টা কৰিম আমি এক্টিভ ভইচৰ পৰা পেসিভ ভইচ কৰিব লাগিলে যিবিলাক সাধাৰণতে ব্যৱহাৰৰ হৈ থকা নিয়ম সেইখিনি আমি দি দিলো এতিয়া আমি কিছুমান উদাহৰণৰ সহায়তে বুজাবলৈ চেষ্টা কৰিম প্ৰেজেন্ট ইনডেফিনিট থকা আমি বাক্য এটা লৈছো যেনে আই ডু দা ৱৰ্ক এই শব্দটো যদি আমি এক্টিভৰ পৰা পেসিভ কৰিব লাগে তেতিয়া আমি প্ৰথমতে আমি কি কৰিব লাগিব সাবজেক্টটো আৰু অবজেক্ট কৰিব লাগিব আৰু অবজেক্টটো সাবজেক্ট কৰিব লাগিব এতিয়া আমি ইয়াত লিখিম দা ৱৰ্ক is done by me ইয়াত প্ৰথম বাক্যটোত I to subject do the work to object হৈছে এতিয়া আমি কি কৰিছো the work এইটো আমি subject কৰিছো আৰু me to object কৰিছো এবাৰ আমি 5-3 মিনিটত থকা এটা বাক্য লৈছো সি did the work এই বাক্যটো যেতিয়া আমি এক্টিভৰ পৰা বেসিক কৰিম তেতিয়া আমি the work was done by her here subject asile she the work object হৈ আছে এতিয়া the work to আমি subject ৰূপে লিখিছো আৰু she এর ঠাই যেতিয়া আমি she to object কৰিম এতিয়া she এর ঠাই her হ'ব এবাৰ আমি এটা বাক্য লৈছো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত থকা বাক্য এটা লৈছো I am reading a book এটো এটা প্ৰেজেন্ট কন্টিনিউয়াসত থকা বাক্য এই বাক্যটো যেতিয়া আমি এক্টিভৰ পৰা পেসিভ ভইচ কৰিম ইয়াতো I to subject book to object a book is being read by me ইয়াত subject যেটো আছিল I to ইয়াত অবজেক্ট হিচাপে গৈছে আৰু বুক তো সাবজেক্ট ৰূপে গৈছে এটা সাবজেক্ট আৰু অবজেক্ট মানে হৈছে আমি যেটো বস্তুৰ বিষয়ে আমি আলোচনা কৰিম বা যাৰ ওপৰত আমি বৰ্ণনা কৰিম এটো হৈছে সাবজেক্ট আৰু আমি যি বৰ্ণনা দিম বা যি উল্লেখ কৰিম
বা যি কৰ্ম জড়িত হৈ থাকে সেইটো হ'ব অবজেক্ট। এতিয়া বিভিন্ন টেন্সৰ বাক্য আমি যেতিয়া ইতিবাৰ পৰা বেছিক কৰিব লাগিব, তাত কিছুমান ভাৰ্বৰ নিয়ম কিছু সলনি হয়। আমি এটা পাষ্ট পাৰফেক্ট টেন্সৰ বাক্য এটা লৈছো। I had done the work. এই বাক্যটো আমি পেসিভ ভয়েস কৰিব লাগে। The work had been done by me. ইয়াত যেহেতু বাক্যটো পাষ্ট পাৰফেক্টত আছে, I have done the work. ইয়াত the work আৰু I টো সাবজেক্ট আৰু the work টো অবজেক্ট হৈছে। এতিয়া আমি the work টো আমি সাবজেক্ট ৰূপে লিখিছো আৰু I টো অবজেক্ট হিচাপে লিখিছো। এতিয়া কিছুমান ক্ষেত্ৰত কি হয়, নো ভাৰ্ব থাকিলে আমি কেনেধৰণে আমি এক্টিভৰ পৰা পেসিভ কৰিব পাৰো। এক্টিভ ভইচত থাকিলে পেসিভ ভইচত এই নো ভাৰ্বটো পিছত বহিব আৰু যদি প্লিজ ভাৰ্ব থাকে থাকিলে তাৰপিছত ইয়াত বহিব। আকৌ যদি satisfy ভাৰ্ব থাকে তেতিয়া एक्टिव ভইচত নো ভার্ব থাকিলে পেসিভ ভইচ কৰোতে নো ভাৰ্বৰ পিছত টু শব্দ এটা ব্যৱহাৰ হ'ব। আৰু যদি প্লিজ শব্দটো থাকে বা প্লিজ শব্দটো যদি মানে ভাৰ্ব হৈ থাকে তেতিয়া হলে তাৰ পিছত ইয়াত বহিব
আৰু যদি satisfy শব্দটো যদি ভাৰ হিচাপে থাকে তেতিয়া তাৰ পিছত এটা ইয়াত বহিব ইয়াৰ পিছত নেক্সট একটিভ ভইচত যদি ফেক্টিটিভ ভাৰ্ব থাকে ফেক্টিটিভ অবজেক্ট পেসিভ ভইচত এইটো সাবজেক্ট কৰিব একটিভ ভইচত যদি ফেক্টিটিভ ভার্ব যদি অবজেক্ট হিচাপে থাকে তেতিয়া হলে ফেক্টিটিভ অবজেক্টটো আমি পেসিভ ভইচত আমি সাবজেক্ট কৰিব নোৱাৰো এটা ফেক্টিটিভ অবজেক্ট মানে কি ফেক্টিটিভ অবজেক্ট মানে হৈছে যদিহে এটা অবজেক্টৰ পিছত আন এটা অবজেক্ট বহি অবজেক্টটো বুজালে তার ফেক্টিটিভ অবজেক্ট বলা হয় কিছুমান বাক্যত দুটা অবজেক্ট একেলগে বহা দেখা যায় যদি এটা অবজেক্টৰ পিছত আন এটা অবজেক্ট বহে তেতিয়া আগৰ অবজেক্টটো দ্বিতীয় বা পিছৰ অবজেক্টটোৱে যেতিয়া বেছি গুৰুত্ব প্ৰকাশ কৰে বা আগৰ অবজেক্টৰ অৰ্থ বেছিকৈ প্ৰকাশ কৰে এই ক্ষেত্ৰত আগৰ অবজেক্টটো ফেক্টিটিভ অবজেক্ট বুলি কোৱা হয় তৃতীয়তে আছে যে একটিভ ভইচত adverb of manner
থাকিলে পেছিভ ভইচত ইয়াৰ past participle একটিভ ভইচত এডভাৰ্ব অফ মেনাৰ যদি থাকে তেতিয়া পেছিভ ভইচত এই এডভাৰ্ব অফ মেনাৰটো ইয়াৰ পাষ্ট পাৰ্টিসিপল ৰূপ বহে। এতিয়া এডভাৰ্ব অফ মেনাৰ মানে কি? যি এডভাৰ্বে কোনো এটা কাম কেনেদৰে সম্পন্ন হয় তাক বুজাই এডভাৰ্ব অফ যি এডভাৰ্বে কোনো এটা কাম সম্পন্ন হল কিন্তু কেনেদৰে সম্পন্ন হল সেই কথাটো যেতিয়া সম্পূৰ্ণৰূপে প্ৰকাশ কৰে সেই এডভাৰ্বে বা সেই এডভাৰ্বক এডভাৰ্ব অফ মেনাৰ বুলি কোৱা হয়। He knows me well. He knows me. ইয়াত subject হৈছে he, object হৈছে object। এই যিটো well শব্দ আছে he knows me তেওঁ মোক জানে কেনেদৰে জানে well মানে ভালকৈ জানে তেওঁ মোক ভালদৰে জানে এই যি ভালদৰে জনা কথাটো কলো জানে আৰু ভালদৰে জানে এই well শব্দটোৱে কি কৰিছে এই অবজেক্টৰ গুৰুত্বটো স্পষ্টকৈ প্ৰকাশ কৰিছে। এই ক্ষেত্ৰত ইয়াত কোৱা হয় এডভাৰ্ব অফ মেনাৰ। নেক্সট আমি চতুৰ্থতে আমি পাম একটিভ ভইচত প্ৰেজেন্ট participle
থাকিলে পেচিভ ভইচত এই পার্টিসিপুলার subject আৰু object সলনি কৰি বেচিক ভইচ কৰিব লাগে। এটি হল আমার চতুর্থ নিয়ম। Number 5 কাস্টমাৰ নিয়মটো হৈছে আমাৰ এক্টিভ ভইচত ও শব্দটো যদি subject হিচাপে থাকে থাকিলে বেচিক ভইচত ইয়াত বেচিক ভইচত ইয়াত by preposition or object অর্থাৎ by whom লিখি বেচিক ভইচত আৰম্ভণিতে হোৱাব লাগে আৰু বাকীবোৰ নিয়ম একেই থাকিব। এক্টিভ ভইচত যদি হু শব্দটো হু বা কোন হু শব্দটো যদি সাবজেক্ট হিচাপে থাকে বেচিক ভইচত ইয়াত বাই প্ৰিপজিচনৰ অবজেক্ট অৰ্থাৎ বাই হুম লিখি বেচিক ভইচৰ আৰম্ভণিতে বহাব লাগে।
ইয়াৰ পিছত ইম্পাৰেটিভ সেন্টেন্সৰ ক্ষেত্ৰত ইম্পাৰেটিভ সেন্টেন্সৰ ক্ষেত্ৰত কিছুমান নিয়ম আছে। ইম্পাৰেটিভ সেন্টেন্স মানে হৈছে আদেশ, কোনো আদেশ, অনুৰোধ, উপদেশ, ইম্পাৰেটিভ সেন্টেন্স কোনবিলাক, যে যিবিলাক সেন্টেন্স বা বাক্যৰ জৰিয়তে আদেশ, অনুৰোধ, উপদেশ আদি নিৰ্দেশ কৰা হয় তেনেকুৱা বাক্যবিলাকক ইম্পাৰেটিভ সেন্টেন্স বুলি কোৱা হয়। এনেকুৱা বাক্যৰে যদি একেবাৰে পৰা পেছিভ ভইচ আমি কৰিব লাগে তেতিয়া ইয়াত কিছুমান নিয়ম আছে কি ইম্পাৰেটিভ সেন্টেন্সৰ পেছিভ ভইচ এক্টিভ হয় কৰা পেছিভ কৰিব লাগিলে পেছিভ ভইচৰ আৰম্ভণিতে পেছিভ ভইচৰ আৰম্ভণিতে এটা লেট LET লেট শব্দ এটা আমি বহুৱাব লাগিব। বি ভাৰ্বৰ যদি তাত বি ভাৰ্ব থাকে বি ভাৰ্ব থাকিলে বি ভাৰ্বৰ কোনো পৰিৱৰ্তন নহয়, বি ভাৰ্বৰ মূল ৰূপ বিয়ে বহিব। আৰু বাকী যি ভাৰ্ব থাকে ভাৰ্বৰ past participle group ইম্পাৰেটিভ সেন্টেন্সৰ ক্ষেত্ৰতে এইটো যে এক্টিভৰ পৰা যেতিয়া আমি পেছিভ ভইচ কৰিম তেতিয়া পেছিভ ভইচৰ আৰম্ভণিতে এটা লেট শব্দ আমি বহুৱাব লাগিব। ইয়াৰ পিছত বি ভাৰ্বৰ যদি বি ভাৰ্ব থাকে তেতিয়া বি ভাৰ্বৰ কোনো পৰিৱৰ্তন নহয়, মূল ৰূপ বিয়ে বহিব। বি ভাৰ্বৰ বাহিৰে যদি আন কোনো ভাৰ্ব থাকে তেতিয়া আমি সেই ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ৰূপ বহুৱাব লাগিব। ইয়াৰ পিছত যদি দ্বিতীয় নিয়মটো হৈছে এক্টিভ ভইচত যদি এক্টিভ ভইচত প্লিজ থাকিলে
পেসিভ ভয়েসৰ এই প্লিজ শব্দটো ইয়াৰ সলনি আমি লিখিব লাগিব ইউ আৰ requested to বহুৱাব লাগিব আৰু বাকি নিয়মবিলাক এৰাই থাকিব যদি একটিভ ভয়েসত যদি প্লিজ শব্দটো যদি থাকে এই প্লিজ শব্দটোৰ যেতিয়া আমি পেসিভ ভয়েস কৰিম এই প্লিজ শব্দটোৰ ঠাইত আমি লিখিব লাগিব ইউ আৰ ৰিকুৱেষ্টেড টু প্লিজ শব্দটো আমি সাধাৰণতে আমি অনুৰোধমূলক বাক্যত আমি ব্যৱহাৰ কৰোঁ পেসিভ ভয়েসত আমি ইয়াত প্লিজ শব্দটোৰ সলনি আমি ব্যৱহাৰ কৰিব লাগিব ইউ আৰ ৰিকুৱেষ্টেড টু ইয়াৰ পিছত আৰু এটা ব্যৱহাৰ আছে ইম্পাৰেটিভ সেন্টেন্সৰ পেসিভ ভয়েসত সাবজেক্টটো উজ্জ থাকিলে এই ভয়েসলৈ পেসিভ ভয়েসত সাবজেক্টটো যদি উজ্জ থাকে বাক্যটো এক্টিভ ভয়েসলৈ পৰিৱৰ্তন কৰিব লাগিলে এটা উপযুক্ত সাবজেক্ট বহুৱাব লাগে যেনে এটা উদাহৰণ লৈছো যে his pen was lost your pen to হেৰাই গ'ল এই বাক্যটো আমি যেতিয়া আমি পেসিভৰ পৰা এক্টিভ কৰিম he lost his pen পেসিভ ভয়েসত সাবজেক্টটো যদি উজ্জ্বল থাকে তেতিয়া এই বাক্যটো যেতিয়া আমি এক্টিভ ভয়েসৰে পৰিৱৰ্তিত কৰিব লাগিব তেতিয়া আমি এটা উপযুক্ত সাবজেক্ট বহুৱাব লাগিব তো এইখিনি আছিল আমাৰ ভয়েসৰ মানে তথ্য এই তথ্যখিনি তোমালোকে সুন্দৰকৈ মনত ৰাখিবা আৰু
আমি যেতিয়া আমি এক্টিভ ভইচৰ পৰা পেসিভ ভইচ কৰিব লাগে বা পেসিভ ভইচৰ পৰা এক্টিভ ভইচ কৰিব লাগে এই নিয়মখিনি জানিব লাগিব আৰু তেতিয়া অতি সহজে তোমালোকে কৰিব পাৰিবা তোমালোকে যদি এই ভিডিওটো যদি চাই ভাল পোৱা তেতিয়াহলে লাইক কৰিবা শেয়াৰ কৰিবা আৰু এই চেনেলটো সাবস্ক্ৰাইব কৰিবা